ফ্ৰেণ্ডছ বৰ্তমান সময়ত ইউটিউব কিমান জনপ্ৰিয় সেই কথা মই নকলোঁ হ'ব চাগে আৰু ইউটিউবে যে ইমান জনপ্ৰিয়তা লাভ কৰিছে তাৰ মূল কাৰণটো হ'ল যে ইউটিউবত কিছুমান উন্নত মানদণ্ডৰ ভিডিঅ' পোৱা যায় আপোনালোকে নিশ্চয় জানে যে ইউটিউবত এনেকুৱা কিছুমান ভিডিঅ' পোৱা যায় যিবিলাক ভিডিঅ' এবাৰ চাই হেঁপাহ নপলায় এই ভিডিঅ'বিলাক আমি বাৰে বাৰে চাই থাকিবলৈ মন যায় কিন্তু সমস্যাটো হ'ল তাতেই ইউটিউবৰ এই বাৰে বাৰে চাবলৈ মন যোৱা ভিডিঅ'বিলাক কিন্তু আমি পাছত চাবলৈ মোবাইলত ছেভ কৰি থ'ব নোৱাৰোঁ অৱশ্যে আমি ইউটিউবত অফলাইন ছেভ কৰি থ'ব পাৰোঁ সেইটো এটা বেলেগ কথা কিন্তু ফ্ৰেণ্ডছ এই ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কথা নাই কাৰণ আজি মই লৈ আহিছোঁ আপোনালোকলৈ এনেকুৱা এটা উপায় য'ত মই আপোনালোকক দেখুৱাম কেনেকৈ আমাৰ ইউটিউবৰ ভিডিঅ'বিলাক আমি গেলাৰীত ছেভ কৰি থ'ব পাৰিম মই যদুমণি আপোনালোকক পুনৰবাৰ মোৰ আন এটি নতুন ভিডিঅ'লৈ জনাবলৈ স্বাগতম ইউটিউবৰ ভিডিঅ'বিলাক কেনেকৈ মোবাইলৰ গেলাৰীত ছেভ কৰিব তাক জানিবলৈ আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' তাৰ কাৰণে আপোনালোকে প্ৰথমে ইউটিউব খুলি লওক ইউটিউবৰ আপোনাৰ যিটো ভিডিঅ' পচন্দ অথবা আপুনি ইউটিউবত যিটো ভিডিঅ' ডাউনলোড কৰি থ'ম বুলি ভাবিছে তেওঁলোকে ইউটিউবত সেই ভিডিঅ'টো আপোনালোকে অ'পেন কৰি লওক অ'কে যেতিয়া ভিডিঅ'টো অ'পেন হ'ব অ'পেন হোৱাৰ পাছত আপোনালোকে চাই ভিডিঅ'টোৰ তলত শ্বেয়াৰ বাটন বুলি আপোনালোকে এতিয়া এই ভিডিঅ'টোৰ যিটো শ্বেয়াৰ বাটন দেখিছে সেই শ্বেয়াৰ বাটনটো ক্লিক কৰক এতিয়া কপি লিংক বুলি আছে সেই কপি লিংকত আপুনি ক্লিক কৰি এই ভিডিঅ'টোৰ যিটো লিংক সেই লিংকটো ক্লিক কৰি সেই লিংকটো কপি কৰি লওক এটা কপি কৰি লোৱাৰ পাছত আপোনালোকে কোনোবা এটা ব্ৰাউজাৰ অ'পেন কৰি লওক মই মোৰ মোবাইলত গুগল ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰিছোঁ আৰু ব্ৰাউজাৰটো অ'পেন হোৱাৰ পাছত আপোনালোকে চাৰ্চ বক্সত লিখক ছেভ ফ্ৰম নেট save from .net SAVEFROM save from .net এটা সার্চ কৰক ওকে সার্চ কৰাৰ পাছত আপুনি প্ৰথমতে যেটো লিংক পাব সেই প্ৰথমে থকা লিংকটো ওপেন কৰক আচ্ছা এতিয়া save from .net ওপেন হ'ল ওপেন হোৱাৰ পাছত ইয়াৰ যিটো সাৰ্চ বক্স দিছে এন্টাৰ দ্য URL বুলি য'ত লেখা আছে এই বক্সত আপুনি যিটো ভিডিঅ'ৰ লিংক কপি কৰিছিলে সেই লিংকটো ইয়াত পেষ্ট কৰি দিয়ক যদি আপোনালোকে এই বক্সত অকণমান লাহেকৈ হেঁচা মাৰি থাকিলে পেষ্ট ওলাব গতিকে এতিয়া আপুনি পেষ্ট কৰি দিয়ক পেষ্ট কৰি দিয়াৰ লগে লগে নিজে নিজে লিংকটো খোল খাব প্ৰচেছিং হৈ আছে এটা ভিডিঅ'টি ওপেন হোৱাৰ পাছত এটা তলত দেখিছে ডাউনলোড বুলি ওলাইছে গতিকে এই ডাউনলোডত যেতিয়া ক্লিক কৰিব এই ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনাৰ ভিডিঅ'টি ডাউনলোড হ'বলৈ আৰম্ভ কৰিব দেখিলে তলত ওলাই আছে ডাউনলোডিং ফাইল তাৰমানে আপোনাৰ ভিডিঅ'টি এতিয়া ডাউনলোড হৈ আছে আৰু এনেদৰে ডাউনলোড হোৱাৰ পাছত আপোনাৰ সেই ভিডিঅ'টি আপোনাৰ গেলাৰীত ছেভ হৈ যাব আৰু আপুনি গেলাৰীত গৈ পেলাই এই ভিডিঅ'টি যেতিয়াই মন যায় তেতিয়াই চাব পাৰিব ফ্ৰেণ্ডছ মই এইখিনিতে আৰু এটা কথা কৈ থওঁ যেতিয়া আপোনালোকে ডাউনলোড বাটনটো ক্লিক কৰিব সেই তাত ক্লিক কৰাৰ পাছত সেই ভিডিঅ'টি অট'মেটিকেলি প্লে হৈ যাব পাৰে তেতিয়া কি কৰিব তেতিয়া সেই ভিডিঅ'টিৰ ৰাইট কৰ্ণাৰ তিনিটা ডট দেখিব সেই তিনিটা ডটত ক্লিক কৰিলে ডাউনলোড বুলি ওলাব তেতিয়া সেই ডাউনলোডত ক্লিক কৰাৰ লগে লগে ভিডিঅ'টি ডাউনলোড হ'বলৈ আৰম্ভ কৰিব কিন্তু চৰি মই আপোনালোকক এই ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে মই পাছত কিমান বিচাৰিছোঁ গতিকে ফ্ৰেণ্ডছ আজি ভিডিঅ'টি কেনেকুৱা পালে মোক কমেণ্ট কৰি নিশ্চয় জনাব